হেল্ল' নমস্কাৰ, মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কঁঠালৰ ডোছা। এনে সাধাৰণতে আমি কঁঠাল পিঠা বনাওঁ কলপাতত দি, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ৰেচিপিটো চাব আৰু যদি ভাল লাগে ঘৰত নিশ্চয় ট্ৰাই কৰিব। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডোছা বনাবৰ কাৰণে মই লৈছোঁ চাউল 1 কাপ লৈছিলোঁ। ধুনীয়াকৈ ধুই 2 কাপ পানীত মই তিয়াই ৰাখিছিলোঁ 2.5 ঘণ্টা। এতিয়া মোৰ এইখিনি হৈ গ'ল। মই এতিয়া অলপমান পানী ৰাখি এই জাৰটোত দি দিম আৰু গোটেইখিনি দি দিলোঁ। আৰু অলপ দেখিছেনে, মই অলপ পানী ৰাখিছোঁ কাৰণ ইয়াত আৰু মই পানী মিক্স নকৰোঁ। পিছত যেতিয়া মোৰ পেষ্টটো হৈ যাব তেতিয়া অলপ পানী দিম। আৰু এতিয়া এইখিনি ইয়াত দিয়াৰ পাছত মই আৰু ইয়াত বস্তু দিম। এইখিনি হ'ল আৰু এই যিখিনি পানী ৰাখিছোঁ গ্লাছত, সেই পানীখিনি মই পেলাই নিদিওঁ কাৰণ পিছত দৰকাৰ হ'ব। এতিয়া মই ইয়াত অলপ নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু সৰু ইলাচি 3টা দিলোঁ। আৰু এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰিম। আৰু ইফালে এয়া লৈছোঁ মই কঁঠাল, অলপ ডাঙৰ ফুটা হোৱা হয় 20 ফুটামান ল'লোঁ হয়, সেইটো কাৰণে মই বেছিকৈ লৈছোঁ। আৰু এতিয়া ইয়াৰ গুটিখিনি উলিয়াই বাকীখিনি মিক্সিত দি দিম। এয়া চাউলখিনি চাওক, ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। আৰু ইফালে মোৰ কঁঠালখিনি চাওক, কঁঠালখিনিত কিন্তু মই অলপো পানী দিয়া নাই, তেনেকৈয়ে গ্ৰাইণ্ড কৰিছিলোঁ এয়া। আৰু দুইখিনি এতিয়া মই এটা বাতি লৈছোঁ, ডাঙৰ বাতি, আৰু ইয়াত মই মিক্স কৰিম, দুইখিনি মিক্স কৰিম। আৰু যদি অলপমান এঠা নিচিনা লাগে তেতিয়াহ'লে ইয়াত কি কৰিব, চাউলৰ পানীখিনি যদি থৈ দিয়ে তেতিয়াহ'লে তাত দিব পাৰিব, আৰু নতুবা নৰ্মেল পানী ইয়াত দি দিব। আৰু দি ধুনীয়াকৈ আমি যেনেকৈ পানী পিঠা বনালে যেনেকৈ এটা বেটাৰ বনাই লওঁ, তেনেকুৱা নিচিনা এটা পাতলা বেটাৰ বনাই ল'ব লাগিব। এতিয়া এইখিনি মোৰ দিয়া হৈ গ'ল আৰু মই এতিয়া মিক্স কৰিম। হেতাৰ সহায়তো মিক্স কৰিব পাৰে ইয়াত। এইখিনি মই ধুনীয়াকৈ মিক্স কৰিম। আৰু এইখিনি দেখিছেনে অলপ ডাঠ হৈছে, কেকৰ বেটাৰটোৰ নিচিনা হৈছে। এনেকৈ নহ'ব, ইয়াত মই অলপ পানী দি দিম। এইখিনি হোৱা নাই আচলতে, ইয়াত আৰু অলপ পানী দিব লাগিব। ইয়াত মই অলপমান পানী দি দিম। মই যিখিনি চাউলৰ পানী মই থৈ দিয়াৰ কাৰণে সেইখিনিকে দি দিছোঁ। অলপ দি মই বেটাৰটো আকৌ বনাই ল'ম। দেখিছেনে এতিয়া পাতলা হৈ গৈছে আৰু এইখিনি মোৰ এতিয়া হৈ গ'ল। আনফালে এখন টাৱা গেছত মিডিয়াম হাই ৰাখি পেলাই মই গৰম কৰি লৈছোঁ। এতিয়া হেতাৰ সহায়ত মই বেটাৰটো মাজত দি ঘূৰাই দিছোঁ হাতেৰে। এতিয়া এইটো মই পাতলাকৈ বনাব লাগিব, ইয়াক মই পাতলাকৈ বনাইছোঁ। আৰু ধুনীয়াকৈ ঘূৰাই ইয়াক মই এতিয়া 2 মিনিটৰ কাৰণে ঢাকোন দি ৰাখিব লাগিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ ডাঙৰ চাইজৰো বনাব পাৰে। মই মিডিয়াম চাইজতে বনাইছোঁ কাৰণ টাৱাখন মোৰ ইমান ডাঙৰ নহয়। আৰু এয়া মই ঢাকোন দি দিলোঁ। 2 মিনিটৰ পাছত চাওক, ধুনীয়াকৈ নিজে এৰি আহিছে। কিন্তু মই ওপৰটো সিজিবৰ কাৰণে অকণমান ঘি লৈছোঁ। আৰু ঘি লৈ এখন চামুচৰ সহায়ত ওপৰৰ ছাইডটোত লগাই লৈছোঁ। আৰু অকণ মই ছাইডতো লগাই দিছোঁ। আৰু ধুনীয়াকৈ লগাই হোৱাৰ পাছত মই হেতাৰ সহায়ত ইয়াক ওলোটাই দিব লাগিব। এয়া মই হেতাৰ সহায়ত ধুনীয়াকৈ ওলোটাই দিম। আৰু চাওক কিমান ধুনীয়া এটা কালাৰ আহে, আৰু মানে ধুনীয়াকৈ ডোছাটো সিজি গৈছে। এতিয়া আকৌ মই ঢাকোন দি 2 মিনিটৰ কাৰণে ইটো ছাইড সিজিবলৈ দিম। এয়া চাওক, ডোছাটো মোৰ 2টা ছাইড কিমান ধুনীয়াকৈ সিজিছে। আৰু আপোনালোকৰ যদি ঘি নাথাকে তেতিয়াহ'লে ৰিফাইন তেলো দিব পাৰে। ঘি দিলে গোন্ধটো ইয়াৰ ধুনীয়া লাগে। এটা ডোছা ৰেডি। আৰু এনেকৈয়ে মই বাকীখিনি ডোছা বনাই ল'ম। গেছটো মই মিডিয়াম ফ্লেমতে দি গোটেইকেইটা ডোছা বনাই ল'লোঁ। 1 কাপ চাউলত মোৰ প্ৰায় 6টা ডোছা হ'ল। আপোনালোকেও এনেকৈ ঘৰত আগতে বনাইছিলনে? আৰু যদি বনাইছে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে নিশ্চয় ট্ৰাই কৰিব, কাৰণ এতিয়া কঁঠালৰ বতৰ নহয় জানো। আৰু মোৰ এই 2 নম্বৰ ডোছাটো প্ৰায় ৰেডি হৈ গৈছে। অলপ ঘি লগাই লৈছোঁ ওপৰত আৰু ছাইডত। এতিয়া মই হেতাৰ সহায়ত ইয়াক ওলোটাই দিম ঠিক একেধৰণে। আৰু এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকোন ৰাখি দিম। আপোনালোকৰ যদি মোৰ ৰেচিপিবিলাক চাই ভাল লাগে তেতিয়াহ'লে প্লিজ ফেমিলি ফ্ৰেণ্ডছৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। আৰু আজিৰ কঁঠালৰ ডোছাৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু লাইক কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।